হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মই মৌচুমী আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ' লৈ আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আজি মই বনাম মচুৰ দাইল কচু আৰু বিলাহী কেনেকৈ একেলগতে য়াম্মিকৈ বনায় তো বলক মই দেখুৱাইছোঁ বেছি দেৰি নকৰি এণ্ড মোৰ ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰিব চিৰিয়াছলি কৈছোঁ বহুত য়াম্মি লাগে খাই আৰু বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ আজি মই ৰেচিপিটো বনাবলৈ আপোনালোকক লাগিব মচুৰ দাইল আৰু তাৰপাছত ইপিনে আছে কচু তাৰপাছত আদা নহৰু পিঁয়াজ আৰু এটা বিলাহী তো আৰু ইপিনে মই মছলা লৈছোঁ এয়া হালধি গৰম মছলা আজৱাইন জিৰা আৰু তেজপাত আৰু শুকান জলকীয়া তো বলক এতিয়া মই কেনেকৈ বনাওঁ দেখুৱাইছোঁ তো ফাৰ্ষ্ট অফ অল মই গেছটো জ্বলাই ল'লোঁ গেছটো জ্বলাই লোৱাৰ পাছত মই ইয়াতে দি দিলোঁ কুকাৰটো পাতি আৰু কুকাৰটো বাতি লোৱাৰ পাছত মই ইয়াতে দি দিলোঁ ঘি একচুৱেলি আপোনালোকে ঘি দি বনাবতো আপোনালোকৰ ভাল লাগিব খাই তো মই ইয়াতে ঘি দি দিলোঁ অকণমান গৰম হোৱাৰ পাছত মই ইয়াতে দি দিম তেজপাত আৰু শুকান জলকীয়াকেইটা তো ইয়াতে মই তেজপাত আৰু শুকান জলকীয়াকেইটা দি দিলোঁ আৰু পৰি গ'ল তেজপাত আৰু শুকান জলকীয়াকেইটা দি দিলোঁ বিকজ তাৰপাছত আৰু আমি দি দিলোঁ জিৰা আৰু আজৱাইনখিনি কাৰণ আমি পিছত যিহেতু আমি চম্ভাৰ আৰু নামাৰোঁ তো মই ভাজিয়ে লৈছোঁ এনেকৈ তো এতিয়া মই ইয়াতে দি দিম দালিখিনি এনেকৈ ভাজি ল'লে খাবলৈ বহুত ভাল হয় আৰু আপোনালোকে ট্ৰাই কৰিব আৰু মোক জনাব আপোনালোকে কেনেকুৱা খালে তো ইয়াতে মই দালিখিনি দিয়াৰ পাছত মই ইয়াতে অকণমান আৰু নিমখ দি দিম ইয়াতে মই অকণমান নিমখ দি ল'লোঁ সোৱাদ অনুসৰি মই ইয়াতে নিমখ দিলোঁ নিমখখিনি দিয়াৰ পাছত ইয়াতে মই হালধি আৰু গৰম মছলাখিনি আছিল যে মিট মছলা আৰু গৰম মছলা আছিল এইখিনিও দি দিলোঁ মই তো এইখিনি দিয়াৰ পাছত মই এইখিনি গোটেইখিনি ভালকৈ লৰাই ল'ম লৰাই ভালকৈ ভাজি ল'ব আপোনালোকেও ভালকৈ ভাজা হোৱাৰ পাছত মই ইয়াতে দি দিম বিলাহী আৰু কচুখিনি তো এইখিনি দি পেলাইও অকণমান ভালকৈ আপোনালোকে ভাজি ল'ব ভাজি ল'লে খাবলৈ বহুত ভাল হ'ব আৰু টেষ্টি লাগিব য়াম্মি লাগিব তো এইখিনি মই ভাজি লৈ আছোঁ আৰু যোনে যোনে মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই ইয়াতে পানী দি দিলোঁ যিমানখিনি লাগে আৰু পিছত বাৰু লাগিলে দিম তো বেছিকৈ দিয়া নাই তো এতিয়া মই ইয়াতে পানী দি ল'লোঁ তো পানী দি অকণমান ভালকৈ ছেট কৰি দি ইয়াতে মই এতিয়া হৈ গ'ল ইয়াতে মই এতিয়া ঢাকনিখন মাৰি দিম তো ইয়াতে মই এতিয়া ঢাকনিখন মাৰি ল'লোঁ মাৰি দিলোঁ তাৰমানে আৰু তো এয়া চাওক গাইজ কি ধুনীয়া কি য়াম্মি লাগিছে ন দেখাত খাওঁতেও বহুত য়াম্মি হৈছে দেই খাওঁতেও বহুত য়াম্মি তো আপোনাক অকল দালি দিয়ে ভাত খাই দিব ইমান টেষ্টি হৈছে বহুত য়াম্মি হৈছে আপোনালোকে ট্ৰাই কৰক আৰু মোক জনাওক আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ কেনেকুৱা পালে মোৰ আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট কৰি মোক জনাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব যাতে মই আহিবলগীয়া কোনো ভিডিঅ' আপোনালোকে মিছ নকৰে আৰু যদি কমেণ্ট কৰিব হেলা লাগে তেনেহ'লে লাইক এটাই কৰি দিব কিনো যাব ন তো আজিলৈ এইখিনিয়ে লগ পাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত তেতিয়ালৈ বাই